বিল্ডিং আৰু বিল্ডিং দেখিছে মানুহ কিমান টকা আছে কিন্তু টকা আছে হয় কিন্তু এনে এটা সময় আহিব এই টকা একদম বিলীন হৈ যাব পানীত আমাৰ সৰু সেই ভাগা ঘৰটোৱে ভাল সেই পানী দিয়া ভাতকেইটাই ভাল ইয়াতকৈ চাবলৈ গ'লে নালাগে আমাক ইমান ভাল ভাল খাদ্য ইমান ভাল ঘৰ নালাগে সেই পানী দিয়া ভাতকেইটাই আমাৰ মনটো হেল্ল' ফ্ৰেণ্ডছ হাই ৰবেন আপোনাৰ মেरे बारे टू फैमिली इस वीडियो को एंड से मैंने इस फिल्म में अलग किस्म का ठास वाला वीडियो तो फाइनली আপুনি গম পাইছে যে আমি গুৱাহাটী আহিলোঁ আমাৰ ইণ্টাৰভিউ কাৰণে আহিলোঁ আমাৰ মহাজনো আছে আৰু ময়ো আছোঁ মানে আমাৰ কালি আমাৰ মানে ৰিটাৰ্ণ আছে এক্সাম আছে তো তাৰ মানে আমাৰ কৈছে গুৱাহাটী কি আছে বোলে টিকম টাৱাৰ তো ভাবিলোঁ আহিলে যেতিয়া ইমানখিনি যথেষ্টখিনি আহিলোঁ তো ভাবিছোঁ অলপ আপোনালোকক বস্তু এটা দেখাওঁ আমাৰ পিছাৰে আছোঁ চাওক কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ আৰু আমি প্ৰথম যেতিয়া আহিছিলোঁ মই কমেও 8 মানত থাকোঁতে আহিছিলোঁ তেতিয়া মানে এনেধৰণৰ ইমান এটা ভাল পৰিৱেশ নাছিলে মানে আছিলে পৰিৱেশটোতো মানে আগতে এতিয়া যেনেকুৱা ধৰণৰ কি বস্তু তুমি কেবা আহিছা নাই ফাৰ্ষ্ট আহিছে তো চাওক এয়া মানে একদম ধুনীয়াকৈ ফুলৰ দানি তো ভিতৰৰ দৃশ্য দেখাই আছোঁ তো চলিয়ে তো আহক এতিয়া এণ্ট্ৰি কৰোঁ তো ভিতৰৰ দৃশ্য চাওক তো ফাইনেলি 60 টকা টিকেট কাটি গ'লি ভিতৰত সোমাব লগা হৈছে আৰু এইপিনে নিজৰা আহিছে সৰু সুৰা নিজৰা তো তাৰ পৰা গাড়ী ভাড়া কৰি আহিছোঁ 60 টকা টিকেট গৈছে 60 টকা আকৌ যাওঁতে আছে পইচা যাওঁতে কিমান হয় নাজানো আৰু একদম বহুত আগতে আহিছিলোঁ মই মানে চাওক একদম পানী কি মনোৰম দৃশ্য উপভোগ কৰি তো আহিলেও যেতিয়া ইমানখিনি দূৰতো আপোনালোককো দেখাওঁ কলাক্ষেত্ৰখন আপোনালোকে দেখিব পাৰিছে আমাৰ অসমীয়া সংস্কৃতি বৰঢোল দেখিছে কি ধুনীয়া মূৰ্তি চাওক আৰু এই পৰিৱেশটো চাওক ধুনীয়া মানে কোনো লেতেৰা নাই আৰু মানে কি আমি যেতিয়া আহিছিলোঁ যে আমাৰ মানে চেকিং কৰা গৈছিলে কাৰণ ইয়াত মানে কি স্মকিং এলাউড নাই বা শিখৰ গুটখা যিকোনো ধৰণৰ বস্তুবিলাক এলাউড নাই কাৰণ এটা পবিত্ৰ স্থান কলাক্ষেত্ৰত বহুত দূৰৰ মানুহ আহে আৰু এয়া হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ মানে কি দিনত অহাতকৈ ৰাতি বেছি ভাল লাগে কাৰণ ৰাতি গোটেই বস্তুবিলাক লাইটিং এইবিলাক দেখিছে ইয়াত লাইট পূৰা ফিটিং কৰি দিছে আৰু ভিতৰত কিছু ধৰণৰ প্ৰতিমূৰ্তি আছে তাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো গাইছে আহক আমি এতিয়া ভিতৰলৈ এণ্ট্ৰি কৰোঁ বছ কি কোৱা যাওঁ তাত বহুত ধৰণৰ ন পুৰণি বস্তুবিলাক আছে চাওক আমাৰ ইয়াৰ অসমীয়া সাহিত্য বৰতাল সৰুতাল আৰু ইয়াত দেখিছে কৰতাল অসমীয়া জনগোষ্ঠী মানে সকলোবিলাক মৰাণ জনগোষ্ঠীৰ পৰা সকলো ধৰণৰ বাদ্যযন্ত্ৰ পোৱা যায় এইবিলাক আমাৰ খোল ঢোল আৰু এই আছে আমাৰ মহাদবা মানে মহাদবা নকয় আৰু ইয়াত বৰঢোল এয়া গয়া সুৰ তো এয়া আমাৰ বিষ্ণু অৱতাৰ স্বয়ং নৰসিংহ এয়া আমাৰ বৰা এয়া আমাৰ হিৰণ্যকশিপু এয়া আছে ৰাৱণ আমাৰ এই যে বহুতবিলাক নানা ধৰণৰ আমাৰ প্ৰাচীন দৃশ্যবিলাক আছে এয়া হৈছে আমাৰ ৰেচম শিল্প তাক ৰেচম পুলি বুলিও কোৱা হয় এইপিনে আমাৰ শাল যঁতৰ ইয়াত বিভিন্ন ধৰণৰ কাপোৰবিলাক দেখিবলৈ পাইছে এয়া আমাৰ ঝুমুৰ নৃত্য দেখিবলৈ পাইছে কি ধুনীয়া মানে তেজপাত চাহ বাগান আৰু ওপৰৰ পৰা এই তলৰ দৃশ্য অংশ চাওক টোটেলি এইখিনি চোৱা হৈ গ'ল আপুনি দেখা পালে আৰু এয়া কাপোৰ কানি আদি কৰি এতিয়া গৈ আছোঁ আমি ওপৰলৈ তো এয়া হৈছে আমাৰ ৰিক্সা চাইকেল আৰু এয়া ঘোঁৰা গাড়ী
একদম সকলোৱে সকলোবিলাক মানে কি একুৰিয়ামত থৈ দিয়া নিচিনা ইমানবিলাক সামগ্ৰী আছে পুৰণা সামগ্ৰীবিলাক সকলোবিলাক মানে কি একুৰিয়ামত থোৱা নিচিনা আৰু একদম চিকিৎসাত কোনো মানুহ নাই কেৱল ই আছে আৰু মই আছোঁ চাওক ইয়াত কি ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তি মাটিৰ পুতলা এইবিলাক সকলোবিলাক মানে মাটিৰ আৰু এইবিলাক আগৰ দিনৰ অলংকাৰ আছিলে তো কিমান মানে কি এতিয়া বৰ্তমান সময়ত ইয়াত মূল্য কিমান চাওক আমি টিকেট কাটি কাটি এইবিলাক বস্তু চাব আহিছোঁ যোনবিলাক প্ৰাচীনৰ বস্তুবিলাক আছিলে এয়া আমাৰ কুহিলাৰ বস্তু দেখিছে এইবিলাক মুখাৰ পৰা আদি কৰি সকলো ধৰণৰ বিভিন্ন আপোনাৰ ডাঙৰ ডাঙৰ শৰাই কাঁহী মানে কাঁহৰ কাঁহী বাতি সকলোবিলাক দৃশ্য দেখা পাব ইয়াত দেখিছে কিমান ধুনীয়া ধুনীয়া সামগ্ৰীবিলাক কেনেধৰণে যতন কৰি ৰখাইছে চাওক আমাৰ নামঘৰত গোঁসাই শালৰ নিচিনা দেখিছে কি ধুনীয়াকৈ একদম কিবা এটা ভাল লাগে মানে এইবিলাক প্ৰাচীন বস্তুবিলাক যে আজিৰ দিনত আমাৰ ইয়াত জীয়াই আছে এইবিলাক জীয়াই ৰাখিছে খুব ভাল লাগে নিজকে খুব গৌৰৱ অনুভৱ কৰোঁ যে আমিও এনে এখন ঠাইত আছোঁ য'ত প্ৰাচীনৰ বস্তুবিলাক বৰ্তমান সময়তো জীয়াই আছে কি ক'ব দেখিছে গোটেইবিলাক কাঁহৰ কাঁহী পিতল মানে কি আপোনাক একে দেখাই শেষ কৰিব নোৱাৰিম ইমান বস্তুবিলাক আছে আৰু এই ওপৰৰ দৃশ্য চাওক বনাই আছে এইবিলাক আছে আমাৰ বিভিন্ন ধৰণৰ সাজপাৰ সাজ পোছাক দেখিছে এইবিলাক সেইখিনি সময় মানে একদম অলেখ ধৰণৰ টুপি এইবিলাক দেখিছে গোটেইবিলাক টুপি এইবিলাক টুপি আৰু এয়া দেখিছে কি ধুনীয়া ধুনীয়া চাওক আমি এইবিলাক পাচি দেখাই নাই আজি বৰ্তমান সমাজত আমি দেখা নাই ইয়াত আহি আজি এইবিলাক বস্তু দিছোঁ কি ধুনীয়া ধুনীয়া বিভিন্ন ঘৰৰ নমুনা চাওক বিচনী আৰু এইবিলাক কি নামটো দেখাই নাপালোঁ নহয় চাওক এইটো বাঁহৰে নিৰ্মাণ কৰা লেম্প গোটেইবিলাক একুৰিয়াম টাইপৰ ভিতৰত আছে নাই সেইকাৰণে মানে ফটোটো ইমান ক্লিয়াৰলি অহা নাই আমাৰ বছে কিবা ক'ম বুলি ভাবিছিলে আজিৰ যুগত এইবিলাক লেম্প কিবা কিবি এইবিলাক দেখিবলৈ নাইকিয়া হৈছে তেওঁ মিউজিয়ামত ৰাখিছে আৰু বহুত ভাল কাম কৰিছে এইবিলাক দেখিছে আমাৰ সৰু সৰু জাকৈ খালৈ পল' চেপা বিভিন্ন ধৰণৰ পাচি বাঁহ বেতৰ সামগ্ৰী তো ইমান আপোনালোকক বুজাই নগ'লেই হ'ল তো আপোনালোকে আহিছেই আৰু এইটো মেইন তো আমাৰ মৰমৰ চিটিখন চাওক কেৱল খালী য'তে যায় আপোনাৰ ত'তে চকুলৈ কেৱল বিল্ডিং আৰু বিল্ডিং আমাৰ মৰিগাঁৱে ভাল একদম বহুত সুখ আছে ইয়াত আহি গম পাইছোঁ আমি কেনেকুৱা একদম মানে ঘৰটো লাগে ভাগাই হওক হ'লেও মানে কি এনেকুৱা বিল্ডিং নালাগে আমাক চাওকচোন মানুহখিনি এটাই ধান্দা সিহঁতকে আমি ওপৰত কেনেকৈ যাব বা কিনকো ওপৰত আমি কেনেকৈ বনাব কি লাভ আছে যদি এটা ভাল ভূমিকম্প আহিছে সেয়া ঘৰ হৈ থাকিব নেকি কিন্তু মানুহে নুবুজে মানুহে খালি নিজৰ পইচা জোৰ দেখায় মানে মই কিমান বনাব পাৰিছোঁ তোক চাওকচোন যিমান দৌল আপোনাৰ চকু গৈছে ইটোতকৈ ওখ সিটোতকৈ ওখ মানে চাপ বুলি ক'লে কোনো ঘৰ নাই চাব বুলি ক'বলৈ এই আছে যদি এনেকুৱা সৰু সৰু গছ কেইজোপা আৰু একো নাই আপোনাৰ গোটেই চকু যোৱালৈ মানে কেৱল বিল্ডিং আৰু বিল্ডিং দেখিছে মানুহৰ কিমান টকা আছে কিন্তু টকা আছে হয় কিন্তু এনে এটা সময় আহিব এই টকা একদম বিলীন হৈ যাব পানীত আমাৰ সৰু সেই ভাগা ঘৰটোৱে ভাল সেই পানী দিয়া ভাতকেইটাই ভাল ইয়াতকৈ চাবলৈ গ'লে নালাগে আমাক ইমান ভাল ভাল খাদ্য ইমান ভাল ঘৰ নালাগে সেই পানী দিয়া ভাতকেইটাই আমাৰ মনটো एक कप का मताया होगा তো আজি ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি লাগে বেলৰ আইকনটো অলপ প্ৰেছ কৰি দিব তো আজি ভিডিঅ'টো ইমান নিউলা নকৰোঁ তো নেক্সট টাইম ভিডিঅ'টো পাইছোঁ তেনেকৈ বাই বাই জয় হিন্দ জয় ভাৰত লাভ ইউ